নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম গৰ্ভাৱস্থাত হোৱা ডায়েবেটিছ বেমাৰৰ বিষয়ে। এই প্ৰকাৰৰ ডায়েবেটিছ গৰ্ভাৱস্থাতহে হয়। গৰ্ভাৱস্থাৰ যিকোনো সময়তে হ'ব পাৰে, যদিও গৰ্ভাৱস্থাৰ দ্বিতীয় ভাগত ই সঘনাই দেখা দিয়ে। গৰ্ভাৱস্থাৰ সময়ত বাঢ়ি যোৱা ইনচুলিনৰ চাহিদা পূৰণ কৰিব নোৱাৰাৰ ফলত মহিলাগৰাকীৰ এই ৰোগত ভোগে। প্ৰসৱৰ পিছত মহিলাগৰাকীৰ অতিৰিক্ত ইনচুলিনৰ চাহিদা নাইকিয়া হয়। এইটো মন কৰিবলগীয়া যে যিসকল মহিলা গৰ্ভাৱস্থাত ডায়েবেটিছত আক্ৰান্ত হয়, তেওঁলোকৰ পিছত জীৱনত টাইপ 2 ডায়েবেটিছ হোৱাৰো সম্ভাৱনা দুগুণ বৃদ্ধি পায়। কোন মহিলা এই ৰোগত আক্ৰান্ত হয় তাক ভালদৰে জানি লওঁ আহক। যদিহে মহিলাগৰাকীৰ ওজন জোখতকৈও অধিক হয়, তেন্তে এই বেমাৰ হ'ব পাৰে। অতীতত যদিহে মহিলাগৰাকীৰ ওজন 4.5 কিলোগ্ৰামৰ অধিক ওজনৰ সন্তান জন্ম দিয়াৰ ইতিহাস থাকে, পৰিয়ালত কোনোবা সদস্যৰ ডায়েবেটিছত আক্ৰান্ত হোৱা ইতিহাস থাকিলেও এই বেমাৰটো হ'ব পাৰে। মহিলাগৰাকীৰ বয়স 30 বছৰ অধিক হ'লেও হ'ব পাৰে। আগেয়ে মৃত সন্তান প্ৰসৱ কৰাৰ ইতিহাস থাকিলেও হ'ব পাৰে। যিহেতু গৰ্ভস্থ সন্তানটি জোখতকৈ বেছি ওজনৰ হয়, সেয়েহে স্বাভাৱিক প্ৰসৱৰ তুলনাত অস্ত্ৰোপচাৰৰ সহায়ত কৰা প্ৰসৱৰ সম্ভাৱনা বৃদ্ধি পায়। মাকজনী ডায়েবেটিছত আক্ৰান্ত হোৱাৰ ফলত উচ্চ ৰক্তচাপত ভুগিব পাৰে। সাধাৰণ গৰ্ভৱতী মহিলাতকৈ ডায়েবেটিছত আক্ৰান্ত মহিলা সঘনাই উচ্চ ৰক্তচাপত ভুগে। আধাতকৈ বেছি ডায়েবেটিছত আক্ৰান্ত গৰ্ভৱতী মহিলাৰ পিছত 20 বছৰত টাইপ 2 ডায়েবেটিছত ভুগে। এতিয়া জানো আহক গৰ্ভস্থ সন্তানটিৰ ওপৰত কি প্ৰভাৱ পৰিব পাৰে। প্ৰথমতে ডায়েবেটিছৰ কাৰণে প্ৰসৱৰ পিছত শিশুৰ মৃত্যুৰ হাৰ বহু শতাংশ বাঢ়ি যায়। দ্বিতীয়তে গৰ্ভস্থ শিশুটিৰ পিছৰ জীৱনত মেদবহুলতা আৰু ডায়েবেটিছৰ চিকাৰ হ'ব পাৰে। এতিয়া জানো আহক এই বেমাৰৰ চিকিৎসাৰ বিষয়ে। চিকিৎসাৰ মূল লক্ষ্য হ'ল মাকৰ তেজত থকা অতিৰিক্ত গ্লুক'জৰ পৰিমাণ স্বাভাৱিক কৰি ৰখা আৰু শিশুটিৰ অস্বাভাৱিক শাৰীৰিক বৃদ্ধি ৰোধ কৰা। লঘু ব্যায়াম, গৰ্ভাৱস্থাৰ সময়ত খোজ কঢ়া, সৰু সুৰা কাম কৰা, লঘু ব্যায়াম আদি কৰিলে ডায়েবেটিছৰ পৰা হাত সাৰি থাকিব পাৰে। চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ডায়েবেটিছৰ কাৰণে ইনচুলিন সতেজ শাক-পাচলি, ফল-মূল বেছি খাব লাগে। বন্ধু বান্ধৱীসকল, আজি আমি গম পালোঁ গৰ্ভাৱস্থাত হোৱা ডায়েবেটিছ কেনেকৈ হ'ব পাৰে আৰু কি কৰিলে ইয়াৰ পৰা হাত সাৰিব পৰা যায়। আশা কৰোঁ ভিডিঅ'টোৰ পৰা নিশ্চয় উপকৃত হ'ব। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই এণ্ড টেক কেয়াৰ।